Hey guys, welcome back to my channel. So moi SK and finally আপোনালোকে চাই আছে SK Vlog YouTube channel video. তো finally চাব পাৰিছে মানে ইমান পানী তথাপি মানে পুখুৰীৰ মাজত আছো আৰু ইফালে চাব পাৰিছে এয়া ডাঙৰ দাদা তো ফাইনালি মানে পুখুৰীৰ মাজত আহিছো কেলে তো আপোনালোকে জানে যদি নাজানে ভিডিওটো স্কিপ কৰি গাইস ফাইনালি আপোনালোকে জানে মানে কিয় আহিছো মই এতিয়া মানে আছো বৰহিমলা তো কাকুৰ মানে পুখুৰীৰ আপোনালোকে যিসকলে ৰেগুলাৰ ভিউ মানে সেইসকলে অলৰেডি গমে পায় কাৰণ SSLC এক্সামৰ মানে দিনা মই এটা ভিডিও আপলোড কৰিছিলোঁ কাকুৰ পুখুৰী বাৰত দেখুৱাইছিলোঁ সেইদিনা তো আজি কিন্তু তাতে অলৰেডি মই আহি গৈছোঁ তো ফাইনালি এইটো পুখুৰী মানে সেইটো ঘৰ আপোনালোকে চাব পাৰিছে কাৰণ মানে আমাৰ ইফালে পানীৰ কাৰণে লাইন চাইন দিয়া নাই তো ফাইনালি মানে লাইনৰ কাৰণে আৰু ইফালে আহিব লগা হৈছে তো কি ক'ম আৰু তো মোবাইল চোবাইল একো চাৰ্জ নাই সেইবাবে মোবাইল চোবাইল চাৰ্জ কৰিব আহিছোঁ আৰু ভাবিলোঁ অলপ আপোনালোকৰ লগতো কথা পাতোঁ সেইবাবে কিন্তু অলৰেডি পুখুৰীৰ মাজত আহি গৈছোঁ তো ফাইনেলি ইফালে চাব পাৰিছে ইমান ডাঙৰ এটা পুখুৰী তো আৰু কি ক'ম পূৰা মজা কিন্তু ইয়াৰ ভিউখন আৰু এতিয়া সন্ধিয়া হৈছে সেইবাবে কিন্তু মজা লাগছে আপোনালোকে জানেনে মানে পুখুৰীখন মানে কিমান ডাঙৰ তো ইফালৰ পৰা মানে খালি একদম সিফালে কিন্তু দেখিবই পাৰি তো আৰু কি ক'ম মানে 47 বিঘা কিন্তু মানে পুৰা মাটিত মানে পুখুৰী আৰু কি ক'ম মানে হেৰি আৰু পুৰা মানে পানীয়ে পানী কেৱল পুখুৰী আৰু ইফালে আছে বিল তো বিলতো পুৰা পানী তো সন্ধিয়া হৈছে কাৰণে ইমান মানে মোবাইলত মানে হেৰি নহয় জুম কৰিলেও নহয় ফাইনেলি পুৰা আৰু মানে ইফালে চাব পাৰিছে আকাশত কিন্তু একদম মজা আৰু কি ক'ম সন্ধিয়া হৈছে কাৰণে একদম মজা এয়া ফাইনেলি চাব পাৰিছে ডাঙৰ দাদাই গামছা পিন্ধি পুৰা মানে নাও বাই আছে তো মানে কি ক'ম আৰু পুৰা মজা লাগছে পিছে ভিউখিনি কিন্তু একদম মজা আৰু এতিয়া মই ভিডিঅ' বনাইছোঁ সন্ধিয়া সেইকাৰণে অলপ মানে কালাৰটো চেঞ্জ হৈ গৈছে কাৰণ অলপ ব্লেক কালাৰ হৈ গৈছে চাৰিওফালে তো মানে সন্ধিয়া ভিডিঅ'টো বনাই আছোঁ আৰু একদম ইফালে পুখুৰীটো কিন্তু একদম মস্ত ডাঙৰ আৰু মানে কি ক'ম আৰু এইটো আপোনালোকে চাব পাৰিছে এইটো হ'ল এইটো বট তো ফাইনেলি মানে পুখুৰীখন ইমান ডাঙৰ বুলি মানে কি ক'ম আৰু বহুত ডাঙৰ আৰু মানে হেৰি মানে ক'বলৈ একো নাই তো পুখুৰীত পুৰা মাছ আছে তো মানে মই দেখুৱাই দিম আপোনালোকতো ৰাতি হৈ গৈছে সেইবাবে বেছি মানে দেখাব নোৱাৰি তথাপি আৰু কি ক'ম চ' গাইজ ফাইনেলি আহি পালোঁ মানে পুখুৰী পাৰ ইয়াৰ ঘৰত মই এতিয়া যাম তো ঘৰত কিমান মোবাইল চাৰ্জ বহাইছোঁ এইটো যে আপোনালোকক দেখুৱাম তো গাইজ চাব পাৰিছে ৰাতি হৈ গৈছে পুৰা লাইট ইয়াতে আছে ইফালে নাই আৰু ইয়াতে দেখিবলৈ পাৰিছে মানে আন্ধাৰত একো দেখা নাযায় কিন্তু কমেও 5-6টা মোবাইল আছে আৰু ফাইনেলি ইয়াতে দেখিব পাৰিছে লাইটৰ চিষ্টেম চাব পাৰিছে পুৰা হেন্দি তাৰ কেলে আহি একদম ইয়াতে পুৰা মোবাইল চোৱাত চাৰ্জ হৈ আছে আৰু ফাইনেলি এইটো মোৰ মোবাইল তো মোৰ মোবাইলত ফাইনেলি এতিয়া চাৰ্জ হৈছে 47% গাইজ আৰু ইফালে তো আপোনালোকে সেইদিনা দেখিবলৈ পাৰিছে নিশ্চয় যিসকলে মোৰ ৰেগুলাৰ ভিউ আছে তো এইটো হ'ল পুখুৰী অলৰেডি এইটো পুখুৰীত আমি ফুৰি আহিলোঁ গাইজ তো গাইজ কি ক'ম আৰু যদি আপোনালোকে মাছৰ হেৰি চাব বিচাৰে তো মই এতিয়া দেখুৱাই আছোঁ তো ৰাতি মই আগতে কৈ আছোঁ ৰাতি ইমান হেৰি নহয় তথাপি মই আপোনালোকক যিমানখিনি পাৰোঁ আৰু সিমানখিনি দেখুৱাই যাম তো এতিয়া মই মাছৰ হেৰি কৰিম তো লেটছ গো ইয়াতে আছে মাছ তো ফাইনেলি দেখিব পাৰিছে এয়া হ'ল তিলো এতিয়া আপোনালোকে চাব পাৰিব পুৰা তো ফাইনেলি ৰাতি হৈ গৈছে বাবে ইমান হেৰি নাহে তো পুৰা দিনত হ'লে কিন্তু একদম পুৰা আহিলা হয় তো কি ক'ম আৰু তো গাইজ চৰি ইয়াৰ আপোনালোকক এতিয়া দেখুৱাব নোৱাৰিলোঁ তো ফাইনেলি ৰাতি হ'লে কিন্তু পুৰা মানে এইটো কি ক'ম মাছ হেৰি মানে মাজত যায় তো গাইজ বেয়া নাপাব যদি বেয়া পায় তেনেহ'লে কি ক'ম আৰু মোৰ ক'বলৈ একো নাই কাৰণ মই আপোনালোক দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ তো ফাইনেলি এতিয়া সন্ধিয়া হৈ গৈছে বাবে কিন্তু এতিয়া মাছ কিন্তু নুঠে তো গাইজ আপোনালোক শ্বৰ্ট ক্লিপছত কিন্তু মানে যোৱাকালি মই ভিডিঅ' এটা আপলোড কৰিম সেইটো ভিডিঅ' চাবলৈ কি কৰিছে যদি চেনেলত নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি পিছত থকা বেল নিশ্চয় ক্লিক কৰি অন কৰি ৰাখক তো গাইজ এইটো চেনেলত ফাইনেলি আপোনালোকে মজা ব্লগিং ভিডিঅ' পাই থাকিব তো কি কৰিছে যদি চেনেলত নতুন আহি থাকে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ফাইনেলি ইফালে আৰু কি ক'ম মানে এইটো পুখুৰীতে ফাইনেলি ইয়াতে মানে সন্ধিয়া হৈছে মানে ইমান হেৰি নাই তো মই নেক্সট ভিডিঅ'ত আপোনালোকক মাছৰ হেৰি দেখুৱাম তো গাইজ আজি ভিডিঅ'টো এখিনি আছে তো ফাইনেলি চাব পাৰিছে এতিয়া লাইন আছে কিন্তু আমাৰ ইফালে লাইন নাই তো সেইবাবে মানে বহুত দুখিতত মানে বহুত হেৰিত মানে আৰু জীৱন মানে বসবাস কৰিব লগা হৈছে মানে লাইন নাই আৰু ইফালে লাইন আছে তো আৰু কি ক'ম মানে পানী আহি কিন্তু সকলো বৰবাদ কৰি দিলে কিন্তু আৰু উপায় নাই মোবাইল চাৰ্জ কৰিব লাগে সেইকাৰণে অলৰেডি আহি গৈছোঁ তো গাইজ মানে কি ক'ম আপোনালোকে যদি নতুন ব্লগিং ভিডিঅ' পাবলৈ বিচাৰে তো চেনেলটো ছাবস্ক্ৰাইব কৰি পিছত থকা বেল নটিফিকেশ্যন ক্লিক কৰি অন কৰি ৰাখক তো ফাইনেলি আপোনালোকে
দেখিবলৈ পাব এইটো চেনেলত নতুন নতুন ব্লগিং ভিডিঅ' গাইজ দেয়াৰ দাদা বাই বাই ভালে থাকিব